নিচা প্ৰয়োজন কিহৰ বাবে নিচাটো আমি সকলোৱে কওঁ যে বেয়া মদৰ নিচা বেয়া চিগাৰেট খোৱাৰ নিচা বেয়া জুৱা খেলাৰ নিচা বেয়া গুটখা খোৱাৰ নিচা বেয়া সকলোবোৰ যেতিয়া নিচাত পৰিণত হয় বেয়া বুলিয়ে শুনি আহিছোঁ সৰুৰ পৰা কিন্তু আজি মই কিয় কৈছোঁ নিচা প্ৰয়োজনীয় জীৱনত উন্নতিৰ বাবে নিচা প্ৰয়োজনীয় আপুনি আপোনাক বুজাৰ বাবে নিচা প্ৰয়োজনীয় জীৱনৰ প্ৰকৃত অৰ্থ বিচৰাৰ বাবে বন্ধু বান্ধৱীসকল আমিতো বহুতো নিচাত থাকোঁ বৰ্তমান মোবাইল নিচা লগতে টোপনি নিচা আৰু বাকীতো মাদক দ্ৰব্যসমূহ আছে কিন্তু এই সকলোবোৰ নিচাৰ পৰা যদিহে আপুনি পৰিত্ৰাণ পাব বিচাৰে তেতিয়াহ'লে আন এটা নিচা ক্ৰিয়েট কৰি লওক সৃষ্টি কৰি লওক যি নিচাই আপোনাক এই নিগেটিভ বা ঋণাত্মক নিচাৰ পৰা উদ্ধাৰ কৰিব পাৰিব আপুনি এনেকুৱা এটা নিচা আপুনি সৃষ্টি কৰি লওক ধৰক উদাহৰণস্বৰূপে পঢ়াৰ নিচা আপুনি আধ্যাত্মিক হওক বা বিভিন্ন ধৰণৰ কিতাপ বা আপোনাৰ গল্প উপন্যাস বহুতো জানিবলগীয়া কথা আপুনি পঢ়ি ভাল পায় পঢ়াটোক আপোনাৰ জীৱনৰ নিচা হিচাপে ল'ব পাৰে যি নিচাই আপোনাক বাৰে বাৰে উৎসাহ যোগাব যে এইটো কৰ পঢ় আৰু এখন কিতাপ পঢ় আপুনি যিটো সময়ত বেয়া কথা চিন্তা কৰিব সময় নাপাব আপুনি আধ্যাত্মিকতাক নিচা হিচাপে ল'ব পাৰে আৰু ই হৈছে এনেকুৱা এটা নিচা যিয়ে আপোনাৰ জীৱনটোক সাৰ্থক কৰিব পাৰে আপোনাৰ মনত থকা ভয় মৃত্যু ভয় হওক কাৰোবাক হেৰুৱাৰ ভয় হওক জীৱনত কি হেৰাইছে তাক লৈ থকা দুখ হওক সকলোবোৰ আঁতৰি যাব একমাত্ৰ এটা নিচা আৰু সেয়া হৈছে আধ্যাত্মিক নিচা আজি এই ভিডিঅ'টিত মই আন একো নিচাকেই কথা ক'ব খোজা নাই কেৱল এটা কথা ক'ব বিচাৰিছোঁ আধ্যাত্মিকতাক বিশ্বাস কৰক আধ্যাত্মিক নিচাত বিলীন হওক আধ্যাত্মিকতা বুলি ক'লে বহুতেই বহুতেই ভাবে পূজা পাতাল কৰি ভগৱান বুলি কৈ জপ কৰি থাকি বা প্ৰাৰ্থনা গাই থকাকে আধ্যাত্মিকতা নকয় আধ্যাত্মিকতা হৈছে আপুনি আপোনাৰ নিজৰ লগতে পৰমাত্মাক কেনেকৈ বিলীন কৰিব পাৰে আপুনি বুজিব লাগিব যে এই পৃথিৱীত কোনো স্থায়ী নহয় আপোনাৰ দেশ হওক আপোনাৰ টকা সম্পত্তি হওক আপোনাৰ মান যশস্যা হওক একোৱেই স্থায়ী নহয় কেৱল কৰ্মস্থায়ী আপুনি কি কৰ্ম কৰিছে আপুনি নিজৰ কাৰণে কৰা কৰ্মও স্থায়ী নহয় আপুনি আনৰ বাবে কি কৰিছে আনৰ বাবে কিমানটা হিত কৰিছে আপোনাৰ এই কৰ্মবোৰ আপোনাৰ এই সুচিন্তাবোৰ গণনা কৰি আছে কোনে ভগৱানে কাৰণ সেইবোৰৰ ফল আপোনাক যে দিব লাগিব যাক আমি কৰ্মফল বুলি কওঁ কোনে কয় অতীতৰ কৰ্মফল এতিয়া নাপায় পূৰ্বজন্মৰ কৰ্মফল আমি নাপাওঁ বন্ধু বান্ধৱীসকল পূৰ্বজন্মত কৰা কৰ্মফলো আমি এই জন্মত ভুগি আছোঁ আৰু এই জন্মত আমি নাজানি হওক জানি হওক যি কৰি আছোঁ তাৰ বাবেও আমি কৰ্মফলেই ভুগি আছোঁ সেয়েহে আমি পোৱা দুখবোৰক লৈ আমি দুখ কৰি লাভ নাই এয়া আমাৰ কৰ্মফল বুলি গ্ৰহণ কৰি নিজতে মনত দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব যে আমি এতিয়াও নিজৰ বুদ্ধি আৰু বিবেকেৰে কাৰো বেয়া নকৰোঁ কাৰো বেয়া চিন্তা নকৰোঁ কেতিয়াও আমি কাৰো কাৰণে অহিত চিন্তা নকৰি সদায় পাৰোঁ যদি কাৰোবাৰ হিত সাধন কৰাৰহে চেষ্টা কৰিম যেতিয়া আপুনি বিশ্বাস কৰিব যে এই পৃথিৱীত এই জীৱনটোত দুখ সুখ বুলি আমিহে ক্লাছিফাই কৰিছোঁ দৰাচলতে এইবোৰতো জীৱন হয় এইবোৰ যদি এটাও নাথাকে সেয়াতো জীৱনেই নহয় তেতিয়াহ'লে আপুনি যদি কোনোবা এটাও যদি অনুভৱ কৰিব পৰা নাই তেতিয়াহ'লে আপোনাৰ আৰু এজন মৃত ব্যক্তিৰ মাজত কোনো পাৰ্থক্য নাথাকিব সেয়েহে বন্ধু বান্ধৱী সকল আধ্যাত্মিকতাক বিশ্বাস কৰক যি পাইছে তাৰ বাবে কৃতজ্ঞ হ'বলৈ শিকক ভগৱানৰ ওচৰত কৃতজ্ঞ হওক ভগৱানক কিমান আৰু আপোনাৰ কি লাগে নালাগে ক'ব কিমান বাৰু আপুনি নিজৰ পৰা দুখৰ বাবে দায়ী সাব্যস্ত কৰিব যেতিয়া ভগৱানৰ ওচৰত আপোনাৰ খুজিবলৈকে একো নাথাকিব যেতিয়া আপোনাৰ তোহামত কৰিবলগীয়া একো নাথাকিব যেতিয়া আপোনাৰ জীৱনত কেৱল আৰু কেৱল প্ৰাপ্তিৰে ভৰি থাকিব যি পাইছে আজি আপুনি উশাহ লৈছে সেইটোতো আপুনি সন্তুষ্ট থকা কাৰণ বহুত মানুহৰ ভাগ্যত কোন মুহূৰ্তত সেই উশাহটো হেৰাই যায় কোনেও ক'ব নোৱাৰে সেয়েহে যিখিনি পাইছে সেই সকলোবোৰ ভগৱানৰে দান সেয়েহে ভগৱানৰ ওচৰত কৃতজ্ঞ হ'বলৈ শিকক ভগৱানক আমি সদায় ধন্যবাদ দিবলৈকে আপুনি চেষ্টা কৰক এইটোকে কোৱা হয় বন্ধু বান্ধৱীসকল গ্ৰেটিটিউড আপুনি গ্ৰেটিটিউডৰে যেতিয়া নিজৰ মন প্ৰাণ
ভৰাই তুলিব পাৰিব দেখিব এই পৃথিৱীত আপোনাতকৈ সুখী ব্যক্তি কোনো নাই বন্ধু বান্ধৱীসকল ভিডিঅ'টি কেনে লাগিল বাৰু আপুনি বাৰু বিশ্বাস কৰেনে এই গ্ৰেটিটিউড বা ভগৱানৰ প্ৰতি থকা এই সুচিন্তাবোৰৰ কথা আপুনি বাৰু কি ভাবে আপুনি বাৰু ভাবেনে আধ্যাত্মিকতাত মানুহৰ সুখ আহিব পাৰে যদি বিশ্বাস কৰে প্লিজ কমেণ্টত নিশ্চয়কৈ লিখিব আৰু যদি ভিডিঅ'টি অলপ হ'লেও অন্তৰ চুই যাব পাৰিছে যদি অলপ হ'লেও ধনাত্মক শক্তিৰে আপোনাৰ মনটো ভৰাই তুলিব পাৰিছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ মতামত জনাই চেনেলত যদি নতুনকৈ আহিছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই আধ্যাত্মিকতাৰ নিচাত বলক আমি সকলোৱে ডুবকৈ আমাৰ এই জীৱনত পোৱা আমি দুখ আৰু শোকৰ পৰা পৰিত্ৰাণ পাওঁ মুক্তি পাওঁ আমি বেয়া চিন্তাৰ পৰা মুক্তি পাওঁ আমি জীৱনৰ সকলো সমস্যাৰ ভাৰাক্ৰান্ত এই জীৱনৰ পৰা বলক আজি আমি গ্ৰেটিটিউডৰে ভৰ্তি এটা সুখী জীৱনলৈ আগবাঢ়ো ধন্যবাদ